Hi friends, welcome back my YouTube channel Smart Momo-লৈ স্বাগতম। মই আজি অন্য এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াবলৈ বিচাৰিছো। হেতু হৈছে আলু পৰঠাৰ ৰেচিপি। অতি কম সময়ৰ ভিতৰত আৰু বহুত কম সামগ্ৰীয়ে মই তৈয়াৰ কৰিব বিচাৰিছো আলু পৰঠাৰ ৰেচিপিটো। আহক আপোনালোকেও চাই থাকক মই কিদৰে বনাম। এয়া চাওক ফ্ৰেণ্ডসকল, মই আটাবোৰ ধুনীয়াকৈ মাৰি ললো, মঠি লোৱাৰ পিছত মই এটা এটাকৈ লাডু ইয়াত ৰাখি ললো। আৰু এয়া দেখিছে আলু খুব ধুনীয়াকৈ বইল কৰি পিটিকি ললো। এয়া ইয়াতে পিঁয়াজ আৰু নিমখ দি খুব ধুনীয়াকৈ সানি লোৱা আছে। আৰু এয়া দেখিছে কটা পিঁয়াজ, এইখিনি ইয়াতে আৰু অকমান মিক্স কৰি লম। আৰু অকমান জিৰা পাউডাৰ এই আলু পিটিকাখিনিত দি দিম। আৰু তাৰ পিছতে এই আলুখিনি মই খুব ধুনীয়াকৈ মঠি লোৱা আটাবিলাকত ভৰাই খুব সুন্দৰকৈ বেলি দিম। আহক চাই থাকক। তেন্তে মই ভিডিঅ'টো আৰম্ভ কৰিছো। এয়া দেখিছে ফ্ৰেণ্ডসকল, মই কিদৰে মঠি লোৱা আটাখন লৈ ললো আৰু ইয়াৰ পৰা অকমান আলু ললো। এই আলুখিনি মই এতিয়া ইয়াতে ভৰাই ললো আৰু খুব সুন্দৰকৈ মই আটাটোৰ ভিতৰত আলুখিনি ভৰাই দিম। এনেদৰে আলুটো ভৰাই দিম। ভৰাই খুব ধুনীয়াকৈ এনেকৈ গোল কৰি ল'ম আৰু ৰুটিখন মই এতিয়া মঠি দিম। এয়া চাওক ফ্ৰেণ্ডসকল, কি সুন্দৰকৈ মই ৰুটিখন বেলি ললো। এতিয়া বেলি লোৱাৰ পিছত মই এতিয়া ইয়াত বনাম। এতিয়া মই পৰঠাখন বনাবৰ কাৰণে মই কেৰাহীত অলপমান টাৱাখনত তেল লৈ ললো। আৰু তেলখিনি গৰম হোৱাৰ পাছতে মই টাৱাখনত পৰঠাখন দি দিলো, আলু পৰঠাখন। আৰু সাইডে সাইডে মই অকমান তেল লগাই লৈছো। এতিয়া মই এইখন লুটিয়াই ল'ম। লুটিয়াই লোৱাৰ আগত ইয়াৰ ওপৰতো মই অকমান তেল সানি ললো। এয়া দেখিছে অলপ তেল সানি ললো আৰু এতিয়া মই এখন লুটিয়াই ললো। খুব কম সামগ্ৰীয়ে আৰু খুব সোৱাদদায়ক আলু পৰঠা বনাব পাৰি ফ্ৰেণ্ডসকল। এই পদ্ধতিৰে আপোনালোকে মোৰ ভিডিঅ'টো চাই এই আলু পৰঠাখন বনাবলৈ ট্ৰাই কৰিবচোন। খাবলৈও খুব সুন্দৰ হয় আৰু টেষ্টি হয়। এয়া দেখিছে ফ্ৰেণ্ডসকল, মোৰ আলু পৰঠাখন কি সুন্দৰকৈ সিজিছে। এয়া দেখিছে। ঠিক তেনেদৰে আগৰ দৰে মই আৰু এখন আলু পৰঠা দি দিলো টাৱাখনত আৰু অকমান তেল দি দিলো যাতে ই লাগি নধৰে। আৰু খুব ধুনীয়াকৈ এনেকৈ সানি দিলো। ইয়াত আপোনালোকে তেল ব্যৱহাৰ নকৰি বাটাৰ বা আপোনাৰ ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে। এয়া চাওক ফ্ৰেণ্ডসকল, মোৰ আলু পৰঠাৰ কি সুন্দৰকৈ ৰেডি হৈ গৈছে। গৰম গৰম আলু পৰঠা আৰু মটৰ চব্জি আৰু গাখীৰ চাহ। ৰাতিপুৱা আজি ব্ৰেকফাষ্টটো মোৰ এইদৰে আৰম্ভ হ'ল। আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলো। আলু পৰঠা খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব।